क'क्राझार जिल्ला BPF बाङालि सेलनि मोनसे हानजाया अमरनाथ दावबायनानै फैबाय। अमरनाथ दावबायनानै मोजाङै मोजां सफैफिननो हानाय क'क्राझार जिल्ला BPF बाङालि सेलनि हानजाखौ क'क्राझार रेलवे स्टेशनाव BPF हानजानिफ्राय बरायो। गुबुन फारसेथिं फैगौ 2025 मायथाइनि जानो गोनां BTC बिसायख'थियाव फिन BPF हानजाखौ गोहोआव लाबोफिननो थाखाय क'क्राझार जिल्ला BPF बाङालि सेलनि मोनसे हानजाया अमरनाथआव फुजा होनानै फैयो होनना खौरां बिजोङाव फोरमायो। আমি আমার BPF বেঙ্গলি সেল কোকরাঝার জেলা কমিটির পৰা এটা স্বজাতীয় দল ইতিমধ্যে অমরনাথ যাত্রা কৰি আহিল। প্ৰতি বছৰে এইবাৰো তেখেতে অমরনাথ যাত্ৰাত গৈ আগন্তুক 2025 যোনটো BTC নিৰ্বাচন সেই উদ্দেশ্যে সিহঁতে গৈ তাতে পূজা অৰ্চনা কৰিছে, যাহাতে আমি BPF দলে বহুমত লৈ আগন্তুক 2025 BTC কাউন্সিল নিৰ্বাচনত হাগ্ৰামা মহিলাৰ হাতক অতি শক্তিশালী কৰিব পাৰোঁ, সেই উদ্দেশ্যে তেখেতে আমি কোকৰাঝাৰৰ পৰা তেখেতে ৰাওনা হৈছিল অমৰনাথলৈ। আৰু ইতিমধ্যে আজি তেখেতে পূজা অৰ্চনা কৰি উভতি আহিল নিজ ঘৰলৈ। আমি তেখেতক স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ BPF বেঙ্গলি সেলৰ পৰা যে তেখেতে প্ৰত্যেকজনে এজন নিষ্ঠাবান BPF দলৰ কৰ্মী হিচাপে তেখেতে গৈ হাগ্ৰামা মহিলাৰী দেৱৰ শাৰীৰিক, দৈহিক তথা ৰাজনৈতিক জীৱনক শক্তিশালী কৰাৰ কাৰণে বাবা অমৰনাথৰ তাত পূজা অৰ্চনা কৰি আহিল।